নমস্কাৰ মই জোনালী ডেকাই এটি কবিতা পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম ফেৰেংগদাও, কবি জ্যোতি মাধৱ। 20 জুনত মানুহজন আকৌ আহিছিল। গাঁও চহৰৰ আলি গলিবোৰত শোষিত আৰু নিষ্পেষিত মানুহবোৰক একত্ৰিত কৰি সমাজবাদৰ আদৰ্শৰে মেহনতি জনতাক সংগঠিত কৰি সমস্বৰে গাইছিল মুকুতিৰ গান। এৰি থৈ যোৱা মনৰ হুমুনিয়াহবোৰ বিচৰণৰ বাবে তেওঁ দেশৰ জনগণৰ মাজত পুনৰ আহিছিল। বিপ্লৱৰ নিচান উৰুৱাই সৈনিক শিল্পী কমৰেড বিষ্ণুপ্ৰসাদ ৰাভাই সংগঠিত কৰিছিল গাঁৱে ভূঞে চহৰে নগৰে শ্ৰমজীৱী মানুহৰ কণ্ঠত বজ্ৰ নিনাদ। ये आजादी झूठा है। দেশৰ আকাশে বতাহে বিলীন হৈ গৈছিল বঞ্চিত শ্ৰমিক, কৃষক, মজদুৰ, দিনমজুৰ আৰু সৰ্বসাৰাৰ মুখে মুখে মুকুতিৰ গান হৈ। শাসক আৰু ধনিক শ্ৰেণীৰ টোপনি সৰিছিল জনতাৰ তেজাল সংগ্ৰামে। সমাজ বিপ্লৱৰ ব্যাপক জনসমৰ্থন দেখি পুঁজিপতিৰ ভেটি কঁপিছিল। বিপ্লৱী কমৰেড ৰাভাক শাসকে ৰাষ্ট্ৰদ্ৰোহৰ মিছা অভিযোগত গ্ৰেপ্তাৰ কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতনেৰে কণ্ঠৰুদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। দিনবোৰ অতিবাহিত হ'ল। নিশাৰ গভীৰ অন্ধকাৰত মনৰ সপোনবোৰে মানুহটোক অহৰহ আমনি কৰিছিল। কাৰাগাৰৰ বন্ধ কোঠাত পুলিচী অতিশয্যাৰে আবদ্ধ কৰি ৰখা ৰোগীয়া মানুহটোৰ ভগ্ন হৃদয়ৰ আৰ্তনাদ কোনেও নুশুনিলে। অগ্নি বৰষা ভাষাৰে গানেৰে ছবিৰে জনতাৰ চিন্তা চেতনাক জগাবলৈ সংগঠিত ৰূপত গাঁৱে ভূঞে সতীৰ্থসকলে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। যদিও শাসক শোষকৰ কুচক্ৰান্তত কৃষকৰ সংগ্ৰাম সফল নহ'ল। বিপ্লৱৰ বীজবোৰ সিঁচি থৈ কাৰাগাৰৰ বন্ধ কোঠাত অৱহেলাৰ বলি হৈ ৰোগীয়া মানুহটো যে শেষ নিশ্বাস ত্যাগ কৰি চিৰদিনলৈ গুচি গ'ল। আজিও সোঁৱৰণি হৈ বাজি আছে ফেৰেংগাদাওৰ চিফুং বাঁহী, ফেৰেংগাদাওৰ চিফুং বাঁহী। কল্যাণ হৰতালৰ প্ৰতিধ্বনি কমৰেড ৰাভাৰ বৈপ্লৱিক চিন্তা চেতনা আৰু বলিষ্ঠ সংগ্ৰামৰ কৰুণ ইতিহাস। শোষিত, বঞ্চিত, নিপীড়িত, মেহনতি মানুহৰ হৃদয়ত সদায় সজীৱ হৈ থাকিব বিপ্লৱৰ উদাত্ত আহ্বান, যিটো প্ৰতি 20 জুনে দেশৰ শ্ৰমজীৱী, শোষিত আৰু বঞ্চিত জনতাক সোঁৱৰাই। যিটো প্ৰতি 20 জুনে দেশৰ শ্ৰমজীৱী, শোষিত আৰু বঞ্চিত জনতাক সোঁৱৰাই। ধন্যবাদ।